আমাৰ এই ৰাস্তাটো যোৱা 15 বছৰে ইয়াত কোনো কাম হোৱা নাই। বাকী আপুনি নৈৰাৰ গোটেই গাঁও পঞ্চায়তৰ গোটেই ৰাস্তাৰ পৰা আপুনি এইখন গাঁৱলৈ আহক, চব ৰাস্তা পাক্কা পাব। বাকী ইয়াত সোমোৱা যিমান ৰাস্তা আছে গোটেইখিনি এইটো ৰাস্তাই অকল কেঁচা। মূলত কাৰণ কি হ'ল? ইয়াৰ মূলত কাৰণ কি হ'ল, গাঁও পঞ্চায়তৰো চকু নাই ইয়াৰ ওপৰত। তাৰোপৰি MLA ৰ কথা ক'ব গ'লে যোৱা 5 বছৰটো কোনো কামেই নাহিল, আমি দেখাই নাপালোঁ। আৰু এই 5 বছৰত কি হয় দেখা পাম। তাৰ লগতে এই বছৰ আমাৰ চবতকৈ জ্বলন্ত সমস্যা হ'ল, যদি ইয়াত বৰষুণ হয় বা কিবা হয় এই ৰাস্তাটো যাব নোৱাৰে, মানে অৱস্থা নাই। তো ইয়াতে গোটেই মানুহখিনি হাৰাশাস্তি হৈ আছে, জুৰুলা হৈ আছে। তাৰ মেইন কাৰণটোৱে হ'ল এই ৰাস্তাটো। কোন পঞ্চায়তৰ এইটো নৈৰা গাঁও পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ড। প্ৰেচিডেণ্ট আমাৰ মহেশ্বৰ ঠাকুৰীয়া। কেতিয়াবা জনোৱা হৈছিল ৰাস্তাটোৰ কথাটো আমি প্ৰায়ে জনাই থাকোঁ, এইটো জনোৱা হৈছে। আৰু সকলোৱে জানে যে নৈৰা গাঁও পঞ্চায়তত অকল এইটো ৰাস্তাই পকী হোৱা নাই, বাকী সকলো ৰাস্তা পকী হৈছে। পঞ্চায়তত গৈছিলে কেতিয়াবা? পঞ্চায়তত ইয়াৰ আগতো আমাৰ কোৱা হৈছিলে যে এইটো ৰাস্তা আমাক সোনকালে লাগে। তাৰপিছতো আমি জনামতে যে এইটো ৰাস্তা আহিছে বুলি শুনিছিলোঁ, কিন্তু তাৰপিছতো আমি খবৰ পোৱা নাই। বৰ বিশেষটো এইটো ক্ষেত্ৰত নাজানো, কিন্তু আমাৰ এইটোৱে কথা যে অতি শীঘ্ৰে আমাক এই ৰাস্তাটো পকীকৰণ লাগে। নতুন বিধায়ক যিজন হৈছে, নতুন ব্যতিক্ৰমী পাইছোঁ, কি ক'ব তেখেতক? মই এই নিউজ চেনেলটোৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে আমাৰ সমস্যাটো বুজক আৰু অতি সোনকালে আমাক এই ৰাস্তাটো কৰি দিব লাগে, অতি সোনকালে। এই অঞ্চলত ইয়াতে স্কুলো এখন আছিলে, স্কুল এখন LP স্কুল আছে। তো ইয়াতে অহা যোৱাটো বহুত সৰু ল'ৰা ছোৱালীখিনি প্ৰব্লেম হয়, তো সেইখিনি কথাও লক্ষ্য ৰাখিব লাগে। তো ৰাস্তাটো কিমানমান ডিষ্টেঞ্চ হ'ব নেকি সেইটো? এইটো আপুনি তিনিওটা ৰাস্তা যদি জুখি চাই কমে 800 মিটাৰ মান। 800 মিটাৰ, 800 to 900 মিটাৰৰ ভিতৰত। এইটো কিমান দিনৰ পৰা ইমান? এইটোতো মই জন্ম হোৱাৰ পৰা দেখিছোঁ। হৈ যাব সেইটোৱে। আৰু বাকী যোৱা যিটো বাৰিষা ছিজনত আমি নিজেই পইচা উঠাই পেলাই, মাটি আনি পেলাই আমি নিজে কাম কৰিছোঁ ইয়াতে। গোটেইবিলাক ডেকা ল'ৰাই লগ লাগি নিজে ৰাস্তাটো যিখিনি পাৰোঁ সেইখিনি কাম কৰিছোঁ। সেইটো ৰাস্তাৰ পৰা আপোনালোকে সোমালে দেখা পাব, তাত ব্লক পাৰিছোঁ, ইটা পাৰিছোঁ আমি। শেষত পঞ্চায়ত প্ৰতিনিধি হওক, গ্ৰাম্য উন্নয়ন মন্ত্ৰী হওক বা আপোনাৰ BDO হওক আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধি কি ক'ব লাষ্টত? এইটোৱে জনাম যে এইটো ৰাস্তাটো দেখা পায় নেদেখাৰ ভাও জুৰিব নালাগে, সোনকালে এই ৰাস্তাটো কৰি দিব লাগে।